সাপ, জেঠী, কুমজেলেকুৱা আদি ভক্ষণ কৰা এগৰাকী অদ্ভুত ব্যক্তি। আপোনালোকে ডিস্কভাৰী মেন বিয়েৰ গ্ৰিলছৰ বিষয়ে নিশ্চয় জ্ঞাত, যিগৰাকী ব্যক্তিয়ে সাপ, ভেকুলী আদি যিকোনো বস্তু ভক্ষণ কৰিব পাৰে আৰু বন্যপ্ৰাণী উদ্ধাৰো কৰে। বিয়েৰ গ্ৰিলছৰ দৰে এগৰাকী ব্যক্তি আছে এইখন অসমৰে নলবাৰী জিলাত। হয়, নলবাৰী জিলাৰ বিলপাৰ গাঁৱৰ বাসিন্দা বুবুল ডেকাই সাপ, জেঠী, কুমজেলেকুৱা আদি প্ৰাণীবোৰ কেঁচাই কেঁচাই ভক্ষণ কৰিব পাৰে। যিবোৰ প্ৰাণী দেখিলে আমাৰ শিহৰণ হয়, সেই বিষ থকা প্ৰাণীবোৰ খোৱাটো বুবুল ডেকাৰ তেনে সহজ কথা। 1998 চনমানৰ পৰাই তেতিয়া তেওঁৰ বয়স প্ৰায় 17-18 বছৰমান। সেই বয়সৰ পৰাই এনেকুৱা অদ্ভুত কাৰ্যবোৰ কৰিবলৈ আৰম্ভ কৰিছিল বুবুল ডেকাই। এই বিৰল প্ৰতিভাৰ অধিকাৰী বুবুল ডেকাই ৰাজ্যৰ ভিন্ন প্ৰান্তত তেওঁৰ কলাসমূহ প্ৰদৰ্শন কৰি আহিছে। কিন্তু তেওঁক দেখি যেন কোনেও এই কাৰ্য নকৰে, সেই বিষয়ে সংবাদ মাধ্যমৰ আগত তেওঁ অৱগত কৰিছে। মই 1998 চনৰ পৰা কৰি আহিছোঁ আৰু আজি পৰ্যন্তই কৰি আছোঁ। মই গহপুৰ, ধেমাজি, লখিমপুৰ, বঙাইগাঁও ইত্যাদি কৰি মই এইবিলাক প্ৰগ্ৰেম কৰি আহিছোঁ। নাই, এইটো মই তেওঁলোকক সম্পূৰ্ণভাৱে বন্ধ কৰি দিম বা বাধা দিম যে এইটো যাতে কোনেও নকৰে, কোনেও কৰিব নালাগে। নলবাৰীৰ পৰা ৰমজান আলীৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।